নমস্কাৰ বি একাশ ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে আমাৰ ঘৰবিলাকত মাখিয়ে কিমান উৎপাত কৰে আৰু বহুত ধৰণৰ বেমাৰৰ বীজাণু আমাৰ ঘৰলৈ কুৰিয়াই আনে, আমাৰ গাত বহে আৰু ইয়াৰ ফলত আমাৰ বহুত ধৰণৰ বেমাৰ হয়। আৰু ঠিক একেদৰে যিসকলে ফাৰ্ম কৰি আছে, গাহৰি, ছাগলী, মুৰ্গীৰ ফাৰ্ম কৰি আছে, তেওঁলোকে জানে যে ফাৰ্মবিলাকত মাখিয়ে কিমান উৎপাত কৰে। লেতেৰা পেতেৰা জাগাৰ পৰা, গেলা পচা বস্তুৰ পৰা মাৰৰ বীজাণু তেওঁলোকে কুৰিয়াই আনে আৰু জন্তুবিলাকৰ গাত বহে আৰু ইয়াৰ ফলত জন্তুবিলাকৰো বহুত ধৰণৰ বেমাৰ হয়। গতিকে সেইকাৰণে বন্ধুসকল, আমি মাখিৰ আক্ৰমণৰ পৰা বাচি থাকিব লাগে। আৰু সেইকাৰণে বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এটা ঘৰুৱা মাখি মৰা বা মাখি খেদা উপায় লৈ আহিছোঁ। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে এনেকুৱা প্লাষ্টিকৰ বটল ল'ব লাগিব আৰু কাটিং কৰিব লাগিব। দুই চাইডে কাটিং কৰিব লাগিব, এটা এটাকৈ। যিসকলৰ ফাৰ্ম আছে, যেনেকৈ গাহৰি, ছাগলী, গৰুৰ ফাৰ্ম আছে, তেওঁলোকে ভালকৈ জানে যে মাখিৰ কাৰণে ফাৰ্মত কিমান অসুবিধা হয়। আৰু এই মাখিবিলাকে বহুত ধৰণৰ লেতেৰা পেতেৰা জাগাৰ পৰা আহে ফাৰ্মত, তাৰপিছত জন্তুৰ গাত বহে। ইয়াৰ ফলত কি হয়, জন্তুবিলাকৰ বহুত ধৰণৰ বেমাৰ হয়। গতিকে বন্ধুসকল, আপোনালোকৰ ফাৰ্মৰ পৰা মাখি নোহোৱা কৰিবৰ বাবে আজি মই দিয়া পদ্ধতিটো আপোনালোকে ট্ৰাই কৰিব পাৰে। আজিকালি বজাৰতো বহুত ধৰণৰ ঔষধ পোৱা যায়, মেডিচিন পোৱা যায় মাখি খেদাৰ কাৰণে, কিন্তু সেই মেডিচিনবিলাক অলপ কষ্টলি হয় আৰু তেনেকুৱা মেডিচিনবিলাক ফাৰ্মত ইউজ কৰিলে অলপ ৰিস্কি হয়। কাৰণ কিবাকৈ যদি তলত পৰি যায়, তেতিয়াহ'লে নিশ্চয় গাহৰি হওক, গৰুৱেই হওক, ছাগলীয়ে হওক, তেওঁলোকে নিশ্চয় খাব আৰু খালে কি হ'ব, তেওঁলোকৰ মৃত্যু হ'ব পাৰে। গতিকে সেইকাৰণে বন্ধুসকল, আমি যিমান পাৰোঁ সিমান এনেকুৱা ধৰণৰ ঘৰুৱা পদ্ধতিত মাখি বা মহ এইবিলাক খেদাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু তেতিয়া আমাৰ পইচাও বাচিব আৰু জন্তুবিলাকৰ কোনো ধৰণৰ ক্ষতি নহয়। একফালৰ কাটিং কৰা হৈ গৈছে, এতিয়া আমি এইটো ছাইডত কাটিং কৰিম। কাটিং কৰোঁতে আপোনালোকে লাহেকৈ কাটিব, নহ'লে আঙুলিটো কাটিব পাৰে। দুটা ছাইডে কাটিং কৰা হৈ গ'ল। বেছিকৈ খুলি নথ'ব, এনেকৈ মাত্ৰ অলপমান মাখি সোমোৱাৰ কাৰণে সৰুকৈ জেগা এৰিলে হৈ যাব। আৰু বেছিকৈ খোলা কৰি দিলে কি হ'ব, মাখিবিলাক সোমোৱাৰ পাছত ওলাই যাব পাৰে। গতিকে যদি ওলাই যায় তেতিয়াহ'লে মাখি নমৰে। গতিকে ভিতৰত থাকিব লাগিব, তলত পৰিব লাগিব পানীত, তেতিয়াহে মাখি মৰিব। তাৰপিছত এনেকৈ খোপাটো আপোনালোকে এনেকৈ ফুটা কৰিব লাগিব। এইটো আপোনালোকে দেখা পাইছে, ৰছী সোমাব লাগিব, ৰছী। এইটো আপোনালোকে দেখা পাইছে, ৰছী লৈ গাঁঠি দিব লাগিব ডাঙৰকৈ, যাতে ৰছীডাল ওলাই নপৰে। এতিয়া আমি কি কৰিব লাগিব, শুকান মাছ ল'ব লাগিব। এইটো হৈছে শুকান মাছ। তাৰপিছত এনেকৈ আপোনালোকে হুক লৈ ল'ব, হুক এনেকৈ তাৰেদি বনাব পাৰিব, নহ'লে মাছ মৰা বৰশী যে পায় বজাৰত, সেইটো আপোনালোকে ইউজ কৰিব পাৰিব। এনেকৈ মাছটো লৈ ল'ব, মাছটো অলপ পানীত ভিজাই দিব। তেতিয়া কি হয়, মাছটো বেছিকৈ গিলা হ'ব আৰু মাছটো বেছিকৈ গিলা হ'লে গোন্ধটোও বেছিকৈ ওলায়, তেতিয়া মাখিবিলাকেও বেছিকৈ আহিব। আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰত শুকান মাছ থাকে, বহুতে আজিকালি চাটনি খায় শুকান মাছৰ। এতিয়া আমি কি কৰিব লাগিব, বটলত ল'ব লাগিব পানী। তো বন্ধুসকল, এই আপোনালোকে দেখিছে মই কেনেকৈ তৈয়াৰ কৰিছোঁ। এয়া চাওক ফুটাটো, এয়া চাওক, এইফালেও এটা আছে, এয়া চাওক। এই ফুটাটো এনেকৈ বনাব যাতে মাখি বাহিৰৰ পৰা ভিতৰত সোমাব পাৰিব, কিন্তু ভিতৰৰ পৰা
মাখি বাহিৰত ওলাব নোৱাৰে। এয়া চাওক, এনেকৈ বনাই দিব। ইয়াত শুকান মাছ আছে, এই শুকান মাছৰ গন্ধটো পাই মাখিবিলাকে এনেকৈ এইটো ফুটা দি সোমাব। এইফালেও এটা আছে, ফুটা আছে, এইফালে দিও সোমাব। তাৰপিছত সোমোৱাৰ পাছত তেওঁলোকে ফাঁচি যাব। তলত পানী আছে, পানী বেছি নিদিব, পানী এইখিনি দিব। ফুটা এইখিনিৰ পৰা আছে, ইয়াৰ ফুটাটো, আৰু পানী ইমানমান দিব, বেছিকৈ নিদিব। তো এনেকৈ মাছৰ গন্ধ পাই মাখিবিলাকে আহি ফুটাই দি সোমাব, তাৰপিছত ফাঁচি যাব, ওলাব নোৱাৰে। তো এনেকৈ আপোনালোকৰ ফাৰ্মৰ পৰা মাখিয়ে কি হ'ব, লাহে লাহে কমি যাব। আৰু এইটো বিশেষকৈ য'ত বেছিকৈ মাখি আছে, আপোনালোকৰ ঘৰত বা ফাৰ্মত বেছিকৈ মাখিয়ে উৎপাত কৰে, এনেকুৱা জেগাত এইটো বান্ধি থৈ দিব বা আলাই থৈ দিব ৰছী দি। আৰু চাব যে আপোনালোকৰ ফাৰ্মৰ পৰা লাহেকৈ মাখি নোহোৱা হৈ যাব। এয়া বন্ধুসকল, আপোনালোকে দেখিছে মই কেনেকৈ বটলটো বান্ধি থৈ দিছোঁ, ওলোমাই থৈ দিছোঁ ওপৰত ফাৰ্মৰ ভিতৰত। বন্ধুসকল, আপোনালোকৰ ফাৰ্মত যদি মাখিৰ উৎপাত আছে বা মাখিৰ কাৰণে যদি আপোনালোকে অসুবিধা পাই আছে, আপোনালোকেও এইটো পদ্ধতিত আপোনালোকে নিজৰ ফাৰ্মৰ পৰা মাখি খেদিব পাৰিব বা মাখি দূৰ কৰিব পাৰিব। আগতে মোৰ ফাৰ্মখনতো এনেকুৱা ধৰণৰ মাখি বা মাখিৰ উৎপাত আছিল। এতিয়া বৰ্তমান মাখিৰ উৎপাত নাই। আৰু কিন্তু কিছুমানৰ ফাৰ্মত মাখিৰ উৎপাত একেবাৰে বেছি। গতিকে বন্ধুসকল, আপোনালোকে এই পদ্ধতিটো ট্ৰাই কৰিব পাৰে। আজিলৈ ইমানে। যদি আজি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়িবলৈ সহায় কৰিব। ধন্যবাদ।